দেখিছে ছোৱালীয়ে নাইকিয়াই কৰি দিলে এতিয়া ডাঙৰ হৈছে যে মেকআপ একদম আৰম্ভ কৰি দিছে এইবোৰ চব খালি খালি কৰি দিছে দেখিছে এতিয়া কালি জোৰোণটো আপোনালোকক দেখালো মানে আৰু এতিয়া আজি হৈছে ৰিসেপশন ভবেন্দ্ৰালয়ত এতিয়া অলপ অলপকে মেকআপ কৰিছো মেকআপটো নেদেখাও কাৰণ ইমান পাৰফেক্ট নহয় উলাই লওঁ তাৰ পিছত দেখাম একেখন আইনাতে তিনজনী চব পিছত লগ পাই আছো দেখাবলৈ পাহৰিয়ে থাকিলো ৰেডি হৈ গলো আমি এতিয়া গৈ আছো ৰিসেপশনলৈ তাত গৈ পেলাই দেখামগে এয়া পিন্ধিছো অসমীয়া গহনা বিশেষ একো পিন্ধা নাই চিম্পলে পিন্ধিছো অসমীয়া গহনা এইটো অসমীয়া গহনা কি কয় নামটো নাজানো আৰু ইহঁতি পিছফালে বহিছে এই আমি গৈ আছো অথনি দেখাবলৈকে পাহৰিলো তাত গৈ পেলাই আপোনালোকক লগ পাই আছো এয়া আমি ফাইনেলি আহি ৰিসেপশনৰ জেগা পাই গ'লো এখন হৈছে ভবেন্দ্ৰালয় বয়েলতলাত আছে এটা ওপেন স্পেচত ধুনীয়াকৈ ৰিসেপশন দিয়া হয় মই গোটেই সাৰাউণ্ডিংটো আপোনালোকক দেখুৱাম এন্ট্ৰেন্স টু ভবেন্দ্ৰালয় এনেকুৱা ধৰণৰ ফ্ৰণ্টতে এটা সেলফি পইণ্ট আছে সৌটো সেলফি পইণ্ট চাওক ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থৈছে এখন ফটো মাৰি ল'লোঁ আমি তাৰপিছত লেফ্ট ছাইডে সেলফি পইণ্টটো আছে ৰাইট ছাইডে নামঘৰ এভাগ আছে খুব ধুনীয়াকৈ আসন প্ৰতিষ্ঠা কৰি থোৱা আছে এন্ট্ৰেন্সটোত এখন গেট আছে এইটো নামঘৰ চাওক বৰ সুন্দৰকৈ তেওঁলোকে এৰেঞ্জ কৰিছে আৰু এইখন ফ্ৰণ্টত গেট ইয়াতে ভবেন্দ্ৰালয় বুলি লিখা আছে গেটখন সোমায়ে আমি এটা গণেশৰ মূৰ্তি দেখি মোৰ নামঘৰ ভাগ দেখি মনটো একদম ভাল লাগি গ'ল আৰু এইয়া সোমায়ে গেটখনত এই ধৰণৰ ষ্টেচু আছে আৰু গণেশৰ মূৰ্তি এভাগ আছে চাওক খুব ধুনীয়াকৈ তেওঁলোকে অৰ্গেনাইজ কৰিছে বস্তুটো আৰু বিয়া বুলি ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থৈছে আৰু সেই তাতে লজিঙো আছে most probably মই প্ৰথমবাৰৰ বাবে আজি আহিছোঁ আৰু এখন লন টাইপৰ আৰু তাতেই ধুনীয়াকৈ ডেকোৰেশ্যন কৰি ইয়াতে ৰিসেপশন দিয়া হয় খুব ধুনীয়া পৰিৱেশটো চাওকচোন
যিহেতু ঘৰৰ বিয়া আমি অলপ সোনকালে ইভিনিং গৈছোঁ, এতিয়া মানুহ বৰকৈ অহাই নাই, কিন্তু এটা সময়ত বহুত ভিৰ হৈছিল। এইটো চাইডে ষ্টাৰ্টাৰখিনি আছিলে, বিভিন্ন ধৰণৰ সুস্বাদু ফাষ্ট ফুড খানাখিনি আছিলে আৰু সৰু ল'ৰা ছোৱালীখিনিয়ে বহুত ভাল পালে, খাই এনজয় কৰিলে। লগতে আমি ডাঙৰখিনিও কৰিলোঁ। পানীপুৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ পাও ভাজি, চাট, ম'ম' টাইপৰ, চাইনিজ, ডিফাৰেণ্ট টাইপ অফ ফাষ্ট ফুড আছে। গতিকে আমি অকণ চবৰে টেষ্ট কৰি চাইছিলোঁ। কফিও আছিলে, ভাল লাগিলে। এইটো চাইডে ফাষ্ট ফুড আৰু চিধা চিধি গৈ পেলাই মেইন কোৰ্চ আছিলে আৰু ৰাইট চাইডে আছিলে ডেজাৰ্টখিনি আৰু লগতে ডিফাৰেণ্ট টাইপছ অফ ধুনীয়া ড্ৰিংকছ কিছুমান আছিলে। সকলোৰে অকণ টেষ্ট কৰিলোঁ। ইয়াৰ নামটো কি হয়? বাউবন। এইখিনিতে এজনীয়ে চুপ টেষ্ট কৰি চাইছে, এজনীয়ে খাইছে চাট আৰু এজনীয়ে লৈছে চুপ আৰু ইজনীয়ে সিজনীৰ টেষ্ট কৰি চাইছে।
ধুনীয়া লাগিছে মই ভিডিঅ' কৰি দিছোঁ অকণমান হয় নেকি বৰ ধুনীয়া এয়া ফায়াৰ ৱৰ্ক চাই আমিও লাহেকৈ ঘৰমুৱা হ'লোঁ আৰু এইটো চাইডে ডিনাৰৰ ব্যৱস্থা কৰা হৈছে মই একেবাৰে খাবই নোৱাৰিলোঁ যিহেতু স্নেক্স খাই দিয়া হ'ল যে সেইটো কাৰণে পূৰা ফুল হৈ গ'ল ওলাই আহিলোঁ ফটকা ফুটাইছিলে অকণমান ৰেকৰ্ড কৰিলোঁ গ্লাছখন অকণমান লেতেৰা হৈ আছে কাৰণে বৰ ক্লিয়াৰ নাহিব বাৰু সকলোৱে ফটো চটো মাৰিলোঁ পৰিয়ালৰ মানুহ লগ পালোঁ বহুতেই ভাল লাগিলে যিহেতু পিছদিনা আমি আকৌ ঘূৰিব লাগিব শিৱসাগৰলৈ সেইটো কাৰণে আমি সোনকালেই ঘূৰি আহিলোঁ দৰা অহালৈ নৰলোঁ আৰু দুখনমান ফটো লগাই দিছোঁ এয়া সপৰিয়ালে দৰা কইনা মাক দেউতাক দৰা কইনাক চব ইমান মৰম লাগিছে কিউট এয়া কইনাৰ ভনীয়েক মাক দেউতাক এয়া ভনীয়েক আমি সকলোৱে ফটো চটো মাৰি বৰ ভাল লাগিলে বিয়াখন এনজয় কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু যিসকল নতুনকৈ আজি মোৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি থ'ব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই